हेलो गाइस वेलकम जनाइছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি মই আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত চাই আপোনালোকে গম পাইছে চাগে মই ক'ত আছোঁ এতিয়া মই আছোঁ আমাৰ ধাননি পথাৰত আজি ধাননি পথাৰ কিয় আহিবলগীয়া হ'ল মানে কাটি শেষ কৰিব নোৱাৰাৰ কাৰণে মই গোটেই গাঁওখনক মাতিছিলোঁ তাৰ কাৰণে গোটেই গাঁওখনক উঠি আহিছে আপোনালোকে চাই লওক মোক বেকগ্ৰাউণ্ডত কিমান মানুহ আহিছে চাওক গোটেই গাঁওখনক আৰিয়া মাতিছিলোঁ তাৰ কাৰণে গোটেই গাঁওখনে আজি আহিছে কাৰণ আমাৰ গাঁওখনত পূৰা কোনোবাই যদি অসুবিধা হয় পূৰা গোটেই গাঁওখনে হেল্প কৰে মোকো আজি হেল্প কৰিছে আজি চাওক কিমান মানুহ আহিছে আপোনালোকক মই বেক কেমেৰা কৰি দেখাই দিছোঁ ওচৰৰ পৰা গোটেইটো ল'ব নোৱাৰোঁ কাৰণ তাৰ কাৰণে দূৰৰ পৰা লৈছোঁ আৰু এয়া আমাৰ ধান মূৰ্তি কেনেকুৱা কমেণ্ট কৰি জনাব কমেণ্ট বক্সত কালি আছে আপোনালোকে নিশ্চয় জনাব আৰু ৰাইজে এনেকৈ ওলাই অহাটো আপোনালোকে কি ভাবে আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব এয়া আমাৰ গাঁৱৰ পৰিৱেশ বুলি ক'ব পাৰি কাৰণ গাঁৱৰ সকলো ঘৰৰ পৰাই এনেকৈ আহিছে এজন এজনকৈ কাৰণ এটা দুটা মিষ্টেক হৈছে চাগে এতিয়ালৈকে হিচাপ কৰা নাই কেইটা হ'ব কাৰণ 40-50টা কাৰেক্ট হ'ব কাৰণ সকলো ঘৰৰ পৰা ওলাই আহিছে আজি আৰু আজি আমাৰ গাঁওখনে বেছি ডাঙৰ গাঁও নহয় কাৰণ 200-300 মান হ'ব চাগে তাৰ কাৰণে আজি ওলাই আহিছে 50-60জন মানুহ গোটেই গাঁওখনকে মাতিছিলোঁ মোৰ অসুবিধাৰ কাৰণে কাৰণ আমাৰ খেতিখনক ধানখনক গৰু ছাগলী আমনি কৰিছে তাৰ কাৰণে মাতিবলগীয়া হ'ল আৰু আপোনালোকেও গোটেই ৰাইজে মানে মই এইটো ক'ব বিচাৰোঁ যে যোনে অসুবিধাত পৰে সকলোৱে সহায় কৰিব লাগে এনেকৈ মোক কেনেকৈ সহায় কৰিছে এনেকৈ গোটেই সকলো গাঁৱে এনেকৈ সহায় কৰক আৰু গোটেই আমাৰ গাঁৱৰ মৰম চেনেহটো বচাই ৰাখক আৰু মোৰ ভিডিঅ'টোত যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ক্ষেত্ৰত নিশ্চয় নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে কি কৰিব লাগে আপোনালোকে নিশ্চয় জানে মই ক'ব নালাগে আপোনালোকে নিশ্চয় জানে কৰি দিব আজি মই বহুত মনত ভাল লাগিছে কাৰণ মোৰ অসুবিধাৰ কাৰণে গোটেই গাঁওখনক হাৰিয়া মাতিছিলোঁ কিন্তু গোটেই গাঁওখনে আজি মোক সহায় কৰিছে তাৰ কাৰণে বহুত মনত ভাল লাগিছে আৰু এনেকৈ আমাৰ গাঁওখনে আমাক সহায় কৰে মানে আমাকে নহয় যোনে অসুবিধাত পৰে এইজনকে সহায় কৰে আজি আমাক সহায় কৰিছে মনত বহুত ভাল লাগিছে কাৰণ ৰাইজে মানে কি আৰু ৰাইজে মানে যোনে অসুবিধাত পৰে এইজনক সহায় কৰা এইজনে হৈছে ৰাইজে এনেকৈ সহায় কৰিব লাগে আৰু আমাৰ গাঁৱে নহয় প্ৰতিটো গাঁৱে এনেকৈ সহায় কৰক আৰু ল'ৰা ছোৱালী বোলো নাই কাৰণ সকলোৱে এজনকৈ ওলাই আহিছে প্ৰতিটো ঘৰৰ পৰা 1-2টা মিষ্টেক হৈছে তথাপিতো সকলো মানুহ আজি ওলাই আহিছে এয়াই আমাৰ গাঁৱত যদি কোনোবা যদি অসুবিধা হয় এনেকৈ আমাৰ গাঁৱত ওলাই আহি এনেকৈ সহায় কৰে মই তাৰ কাৰণে বহুত গৌৰৱ কৰিছোঁ আমাৰ গাঁওখন এয়াই আমাৰ গাঁৱৰ এজন এজনকৈ ওলাই আহিলে আৰু মোক এনেকৈ হেল্প কৰিছে চাওক